হেল্ল' গাইজ, মই আছোঁ ব্ৰহ্মপুত্ৰৰ ওচৰত এইডোখৰকৈ আপোনাৰ আস্থা হস্পিটেল ফ্ৰণ্টত গ্ৰেহাম বজাৰ DTPৰ ওচৰতে, মানে DTP আগতে আছে। তো এয়া চাওক নদীখনৰ পানী, ব্ৰহ্মপুত্ৰৰ পানী দেখিছেনে? ইমান ফুটুক আৰু একদম আগতে আছিলে সেইখিনিলৈকে পানী। এতিয়া এইকেইদিনত পানী বাঢ়ি পূৰা ইয়ালৈকে আহি গৈছে, একদম মথাউৰিৰ ওচৰলৈকে। আৰু অলপ যদি পানী বাঢ়ে তেনেহ'লে মথাউৰিলৈকে ওপৰলৈকে আহি যাব। আৰু যদি মথাউৰি ওপৰলৈকে আহে, যদি পানী পাৰ হৈ যাবলগীয়া হয়, গোটেই ডিব্ৰুগড় চহৰ উঠুৱাই পেলাই লৈ যাব। আৰু সেইটো নহওক, যাতে ভগৱানক সেইটোৱে প্ৰে কৰিছোঁ, আৰু সেইটো যাতে নহওক, তেনেহ'লে তেতিয়া আমাৰ চবৰে বিপদ হ'ব। আৰু এই পানী সোঁতটো দেখাই দিয়া নাই, কিমান বেছি মানে বুকু কঁপি গৈছে দেখি পেলাই। কিন্তু উপায় নাই, এইটোৱে আৰু প্ৰকৃতিৰ নিয়ম, তেওঁৰ মানে ইচ্ছা আৰু পানীও বাঢ়িব পাৰে, আমি তাতে একো কৰিব নোৱাৰোঁ। এইফালে অলপ দেখাই দিয়াচোন, এইখিনি চোৱা, চোৱা নহয় কিমান বেছি, মানে দেখিয়ে ভয় লাগি গৈছে। আৰু এইফালে যাৰ যাৰ ঘৰ আছে, সেইখিনিত যোনটো আপোনাৰ মথাউৰিৰ তলত যাৰ যাৰ ঘৰ আছে, তেওঁলোকৰ ঘৰ ডুব খাই আছে, বহুতৰ প্ৰব্লেম হৈছে। আৰু খৰি দিছে, বহুত খৰি পাইছে ন, খৰি একদম এবছৰ কাৰণে হৈ যাব ন, খৰি যিমান পাইছে। পোৱালি মাক সকলো, এইফালে চব পোৱালি মাক সকলোৱে খৰি বুটলি আছে। খৰি ধৰা ষ্টাইলটো চোৱা নাই, এনেকৈ জোঙা কৰি লৈছে আৰু চব সেনেকৈ টানিব, মানে খৰি যোনটো উঠি আহিব সেইটো টানি ল'ব, চাব দেই। একদম ভয়ো কৰা নাই ন খৰি টানিবলৈ কাৰণেও, মানে এইটো এবছৰ পাৰ হৈ যাব তেওঁলোকৰ কাৰণে খৰি। আৰু সেইফালে মাছ ধৰা মানুহে জালকণি লৈ পেলাই মাছ ধৰি আছে, খৰি ধৰা মানুহে খৰি ধৰিছে। পানী আৰু এয়া দেখিব পাইছে আপোনালোকে, আমাৰ ব্ৰহ্মপুত্ৰ নদীখন কি জোৰ সোঁততে এইখিনি বৈ আছে। আৰু এইফালে খৰি বুটলা মানুহে খৰি বুটলিছে, মাছ মৰা মানুহে মাছ মাৰি আছে। এয়া আৰু সোঁতটো দেখিছে নি, কিমান খৰি বহুতখিনি পাইছে দেই, তেওঁলোকে খৰি বুটলিছে, বছৰৰ কাৰণে হৈ যাব। এয়া খৰি বিচাৰি আছে তেওঁলোক। এয়া চব এইখিনিত মানে এনেকৈ ৰাউণ্ডকৈ বনিছে হেৰিটো, পানীখিনি। আৰু অলপ যদি পানী বাঢ়ে তেনেহ'লে এই মথাউৰি ডুব খাই যাব। আৰু এওঁলোক ভয়তে মানা কৰি আছে যে ইমান যাব নালাগে বুলি। ইয়াতে ৰিস্ক হয়, বহুতে এনেকৈ চাবলৈ আহিও ঘটনা ঘটিবলৈ বেছি সময় নালাগে, সেইকাৰণে মানা কৰিছে। আৰু এয়া দেখিছে, কুকুৰটো দেখিছেনে? মোৰো দেখিয়ে ভয় লাগিছে, ইমান বেছি এয়া চব পানীয়ে পানী। আৰু যদি পানী অলপ বেছিকৈ বাঢ়ে তেনেহ'লে মথাউৰি হয়, আৰু এয়া মথাউৰি যদি ভাঙে গোটেই ডিব্ৰুগড় চহৰ ডুবুৱাই লৈ যাব, উটুৱাই লৈ যাব। এয়া দেখিছেনে? দেখিয়ে একদম বুকুটো কঁপি গৈছে দেই, ভয় লাগি গৈছে মোৰ।